এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শ্ৰী শ্ৰী শিৱসত্ৰত দিনত পালনাম অনুষ্ঠিত কৰা হৈছিল। তাৰ বাবে এখন ৰাতিলৈ ভাওনা প্ৰদৰ্শনী কৰিছিল। সেইখন আমি চাবলৈ ঘৰৰ সকলো মানুহ গৈছিলোঁ। এতিয়া তাৰে কিছুমান অংশ মই আপোনালোকক দেখুৱাওঁচোন ব'লক। এয়া আপোনালোকে দেখিছে সূত্ৰধাৰ, তেওঁ নিজৰ পৰিৱেশন কৰি আছে নাট। বাকীখিনি আমি আপোনালোকক দেখাই থাকিম, চাওঁ ব'লক। ভাওনাখনৰ নাম হৈছে শিবিৰাজৰ ধৰ্ম পৰীক্ষা। নামঘৰৰ পৰিৱেশটো আপোনালোকে দেখিছে কিমান ভাল লাগিছে। আজি বহুত দিনৰ মূৰত আমি চাবলৈ গৈছোঁ ভাওনা, এনেকৈ চোৱা নহয়েই। ব'লকচোন মই দেখুৱাই থাকোঁ কি কিনো হয়। বিষ্ণু আৰু লগতে লক্ষী ওলোৱা কিছুমান দৃশ্য আপোনালোকক মই দেখুৱাম। আপনার বুদ্ধি অক্ষিণ রাজ্যের তার বাবে কোনো চিন্তা লক্ষ্য দুঃখী দুঃখী সকলের কথা সমান চকুৰে চলমান দিব সমাজ কোনো প্ৰজাই অন্তৰত তিল মানুহ কষ্ট নাপায় আৰু এটা
Ayos ang Hallelujah. জয় মা কালী, জয় মা কালী, জয় মা Kasalan, London the team to boy, Sam, Kutina Moon, this is not good for us. মহারাজ মুখে রক্ষা করো মুখে চাপ করব দিগম্বরায় তস্মারায় যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।